মন্দিৰত সেই ধুনীয়া ধুনীয়া নাৰী মন নাই দাড়ি ঘৰ আহি পাইছা ক'বা না নেকি নে উলিয়াইছা আজি মই চশমা পিন্ধিয়ে ঘুমাম তেতিয়াহ'লে সপোন দেখা পাম তো হে গাইজ ৱেলকাম টু মাই চেনেল ঋষি কাশ্যপ আজি শিৱৰাত্ৰি পূজা আৰু শিৱৰাত্ৰি পূজা উপলক্ষে বেগ পাই ওলাই আহিলোঁ সৰহে মই মন্দিৰত যাম আৰু আমি আজি 2-3টামান মন্দিৰ ঘূৰিম নাজানো আৰু কি কৰোঁ গতিকে আপোনালোকৰ ভিডিঅ'টো চাই থাকক শিৱৰাত্ৰি পূজা উপলক্ষে নেকি ফিউজটো নাপায় ফিউজ এটা হ'লেও ফিউজে এটা হ'লেও ফিউজে 1 মিলিয়ন হ'লেও ফিউজে গম পাইছা আৰু গাইজ কি কৈছে ফিউজটো নাপায় বোলে আৰে ভাই ফিউজ ন মেটাৰ কাম কৰি যোৱা সফলতাৰ পিছত কাৰণ আপেলৰ গছ এটা ৰোৱাৰ লগে লগে আপেলটো নালাগে নহয় ডাঙৰ হ'লেই আপেলটো লাগে ঠিক তেনেকুৱা কথা কাম কৰি যোৱা সফলতাৰ পিছত বুজিছা নাই বন্ধু এই গতিকে আমি আজি এইবিলাক শিৱা ঘৰলৈ ওলাই আহিলোঁ আমি ফাৰ্ষ্ট নাৰিকলী মন্দিৰলৈ যাম একবাৰ খেলা চেলা সাৰি আহোঁ কাৰণ নাৰিকলী মন্দিৰ মানে শিৱৰাত্ৰি পূজাত বহুত বেছি ভিৰ হয় মানে একদম এনে ৰাতিপুৱাই আহিছোঁ আমি 7টা বজাতে উঠি আহিছোঁ আজি গতিকে চাই লওঁ কি হয় আপোনালোকৰ ভিতৰত চাই থাকক বলক আৰু শিৱৰাত্ৰি পূজাৰ দিনা কোনো যাতে গাড়ী খাই ভাং নচলায় চৰি ভাং খাই গাড়ী নচলায় কাৰণ আপোনালোকে জানে এক্সিডেণ্টবিলাক বহুত বেছি এক্সিডেণ্ট হৈ আছে গতিকে সকলোৱে যাতে সাৱধানে গাড়ী চলায় তো গাইছ আহি পালোঁ নাৰিকলী মন্দিৰ আৰু এতিয়া খলা খলা দিম আৰু এতিয়া চাকি থাকি লৈ লওঁ এটা চাকিৰে দোকানৰ দোকান যদি হ'ল এতিয়া চাকি থাকি লৈ লওঁ আৰু এনেকৈ চাকি থাকি লৈ ভগৱানৰ সিদ্ধি সোমাই গ'লোঁ নাৰিকলী মন্দিৰৰ ফালে আৰু এইফালে এইফালে যাওঁ তো গাইছ আমি ঘৰত গা পা ধুই আহিছোঁ কিন্তু হ'লেও অলপ পানীখিনি চিটি লওঁ ৰাস্তা দিয়া কথা অলপ চিটি লওঁ এতিয়া আমি মন্দিৰত চাকি দিম চাকি দিয়া ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ আৰু এনেকৈ পানী চানী চিটি আহি গ'লে খলা দিবা আপোনালোকে আকৌ গা নোধোৱা বুলি নাভাবিব আকৌ মই ঘৰত গা ধুই আহিছোঁ আকৌ যিহেতু মন্দিৰত অহা কথা না গা পা ধুবাই লাগিব আৰু ইফালে মানুহ অলপ দেৰিকৈ একদম নাৰিকলী মন্দিৰত মানুহৰ ভিৰ একদম মানে হিট ফালবা নহ'ব সেৱা কৰিব লাইন লাগিব একদম পুৰা একদম সেৱা চেৱাকাৰী ৰেডি আৰু 3টা মই এটা ডাইলগ মনত পৰিছে তেনেদৰে বিয়া খাব গ'লে ভোজ খাই অহাটো জৰুৰী ঠিক তেনেদৰে মন্দিৰত আহিলে প্ৰসাদ খোৱাটো জৰুৰী প্ৰসাদ কি মেইন আৰু এই নাৰিকলী মন্দিৰৰ ফিল্ডত যোৱাৰ দোকান চোকান আহিছে আৰু সেই মেলা টাইপ আৰু সৰু সুৰাকৈ মেলা টাইপ হৈছে আৰু শিৱৰাত্ৰি বুলি যিহেতু আমি বেগ পুৱাই উঠি গা পা ধুয়ে মন্দিৰলৈ আহিছোঁ ঘৰত একো চাহ তাহ খোৱা নাই গতিকে এক কাপ গাখীৰ দি চাহ আমি খাই লওঁ নহ'লে নচলিব আৰু তো গাইছ আমি এতিয়া চাহ তাহ খাই আহি গ'লোঁ এতিয়া আমি যাম কাপোৰগুৰিৰ ফালে কাপোৰগুৰি মন্দিৰটো আপোনালোকক দেখাই আছোঁ কিমান মানুহ বস্তু মই আমাৰ লোকেল এৰিয়া লোকেল নেকি আমি মানে এই নাৰিকলী আজি দিনটো ঘূৰিম 2000 টকা তেল ভৰাই লৈছোঁ ঘূৰিয়ে থাকিম আজি বেলা শিৱৰাত্ৰি পূজা না ভাং চাং খাই হৈ গ'লে হ'ল আৰু নেকি বাবা তুমি গতিকে আজি শিৱৰাত্ৰি পূজা বুলি অলপ ঘূৰিমে আৰু গুৱাহাটীলৈ আহিছোঁ যদি আৰু ঘূৰিবলৈ আহিছোঁ আৰু গাঁৱত নেকি অলপ এনজয় কৰি আকৌ সোমবাৰৰ পৰা ক্লাছ কৰিব লাগিব সোমবাৰৰ পৰা যাবই লাগিব ক্লাছ কৰিব গতিকে আজিয়ে এনজয়মেণ্ট জীৱনত এনজয়মেণ্ট হাঁহি থকা সুখত থকা জীৱনটো দুদিনীয়া আজি আছোঁ কালি নাই সেইকাৰণে কৈছোঁ হাঁহি থকা আৰু সুখত থকা এইখিনি এটা মোৰ সাঁচৰ মনত পৰিছে আপোনালোকৰ সাঁচত কৈ আছোঁ আপোনালোকে যদি উত্তৰটো দিব পাৰে মই 10 টকা দিম আকাশত উৰি ফুৰে আৰু মাটিত পোৱালি দিয়ে আপোনালোকে উত্তৰটো মই বঢ়িয়াকৈ কমেণ্টত জনাওক আৰু আপোনালোকৰ ফোন নম্বৰটো দিয়ক মই ফোন পে' কৰি 10 টকা এটা পঠাই দি আছোঁ বঢ়িয়া গাইছ পঠাই দিব মই সদায় দিম কিন্তু বুলি ভাবছা নেকি পইচা আছে 200 টকা তাৰে 40 টকা হৈ গ'ল আৰু 160 টকা মই সদায় আপোনালোকক পইচা দিম বুলি ভাবছা নেকি গতিকে আপোনালোকে কমেণ্টটো কৰি জনাব বঢ়িয়াকৈ মন্দিৰৰ পৰা আহি পেলাই আমাৰ ঘৰত মায়ে বঢ়িয়াকৈ হাতৰ বিহত পুৰা একদম গোটেই এটা মুচি কাটি থৈ দিছে আৰু এই বাইকখন ঘূৰি পেলাই চাওকচোন কি অৱস্থা ক'লা হে তো মাৰে মুচি দিব হে কি কৈছা এইবিলাক এতিয়া চাইচোন কি কৈছি গাইছ এনেকুৱা চলি আপোনালোকে বাটে ঘাটে দেখা পালে মাৰি পঠাই দিব বাকীখিনি এতিয়া এবাৰ দুটা একেবাৰে কুৰ্তা পিন্ধি লৈ মানে দুটাই মানে মই পিন্ধিছোঁ এবাৰ ইয়াক হ'বই পিন্ধি আছে আৰু এতিয়া আমি কাপোৰগুৰি মন্দিৰলৈ যাই আছোঁ ভাড়া দিছোঁ এইটো কুৰ্তা মোৰ বাকা মোৰ ভাড়া দিবা মোৰ সেইটো মোৰ বস্তু এতিয়া আমি কাপোৰগুৰি মন্দিৰলৈ গৈ আছোঁ আৰু এইটো ঘৰৰ কাষতে এনেকৈ গ'লে পাই এতিয়া গৈ আছোঁ আপোনালোকে ভাড়া কুৰ্তা পিন্ধি আছে 100 টকা তাকো বাকী অলপ কাপোৰগুৰি মন্দিৰত আৰু কাপোৰগুৰি মন্দিৰত মাথাউৰিৰ ওপৰৰ পৰা মানে গাড়ীৰ ভিৰ মানুহে মানুহ মানে আৰু ইফালে আৰুতো চাবই নহয় একদম মানুহৰ ভিৰ গাড়ী তলত নুমাই দিলে থকা জেগা নাই নুমাই আৰু
এনেদৰে হাজাৰ হাজাৰ মানুহ প্ৰত্যেক বছৰে কাপোৰপুৰি মন্দিৰলৈ আহে দৰ্শন কৰিব শিৱৰাত্ৰি পূজাৰ দিনা ভাল লাগে সকলোবোৰ মানুহ আহিলে আৰু এইবিলাক মানুহবোৰ একদম বহি গৈছে পায়স খাবলৈ পায়স চায়স খাব এতিয়া কাপোৰপুৰি মন্দিৰত বহুত বেছি মানুহৰ ভিৰ আৰু এইখিনিতে মোৰ এটা ডাইলগ মনত পৰিছে গাইছ মন্দিৰত সেই ধুনীয়া ধুনীয়া নাৰী মন নাই দাড়ি এনেকুৱা চাওঁ মোৰ হ'বলগীয়া গ'ল বেয়া দুখ গাইছ তাই নহ'লে বেয়া লাজ লাগে তো গাইছে আহি পালোঁ নাৰিকলী মন্দিৰ এইটো কৈ কি ভাবিছে কি ভাবিছো এয়া কি ভাবিছো মই ঘৰ আহি পাইছা ক'বা না নেকি নে উলিয়াইছা নহয় উৰা নহয় আজি শিৱৰাত্ৰি পূজা নাহা সেইটো গাইছে এয়া আহি পালোঁ নাৰিকলী মন্দিৰ নখ খৰাই পালোঁ আজিলৈ ভিডিঅ'টো হিন্দী ষ্টাৰ্ট কৰিছোঁ যদি ভিডিঅ' চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো অকণমান নতুনকৈ চাই তেতিয়াহ'লে আনছাবস্ক্ৰাইব কৰি গুচি যাব তো আজিলৈকে ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো বাই হয় নহয় হৈছে নাই কোৱাত কোৱাত হৈছে নাই হৈছে নাই গাইছ যদি কোৱাত হৈছে আপোনালোকে লাইক শ্বেয়াৰ কৰি নিদিব আজিলৈকে আহিলোঁ বাই হয় নহয় হাঁহি কি আছা তই আকৌ হাইবাৰাংগে শিৱৰাত্ৰি পূজাৰ দিনা কান্দবা লাগে আমাৰ আবা মোচন দেখা পাই হাঁহি উঠছে শিৱৰাত্ৰি পূজাৰ দিনা কান্দবা লাগে হাইবাৰাংগে আজি মই চচমা পিন্ধিয়ে ঘুমাম তেতিয়াহ'লে সপোন দেখা পাম